হেল্ল' গাইজ, আজি প্ৰথমবাৰৰ বাবে বৰপেটা জিলাৰ সৰ্থেবাৰীৰ নসত্ৰত অৱস্থিত শ্ৰী শ্ৰী কৃষ্ণগুৰু সেৱাশ্ৰম ভাগ দৰ্শন কৰিবলৈ আহিলোঁ। আৰু মই এই ভিডিঅ'টো এইটো কাৰণেই বনালোঁ, যিসকলে অৱশ্যে ইয়ালৈ আহিছে তেওঁলোকৰ সকলো জানে, আৰু যিসকল অহা নাই তেওঁলোকৰ বাবেহে মই ভিডিঅ'টো বনাইছোঁ, তেওঁলোকেও যাতে এই সেৱাশ্ৰম ভাগৰ বিষয়ে সবিশেষ জানিব। সঁচাকৈয়ে চাৰিওফালে এক সুন্দৰ এক মনোমোহা পৰিৱেশ, ধৰ্মীয় অনুষ্ঠান যিহেতুকে চাৰিওফালে ভক্তপ্ৰাণসকলৰ খুব সুন্দৰ পৰিৱেশ। মই চাৰিওফালৰ সম্পূৰ্ণ পৰিৱেশটো মই আপোনালোকক এফালৰ পৰা দেখুৱাই যাম। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট সকলোখিনি কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব। এয়া হৈছে শ্ৰী শ্ৰী কৃষ্ণগুৰু সেৱাশ্ৰমৰ মুখ্য দুৱাৰভাগ। এই দুৱাৰভাগ সময় বিয়লি 2 বজাৰ পিছত বন্ধ কৰি ৰখা হয়। সেয়েহে মই বাহিৰৰ পৰাই আপোনালোকক মই দেখাবলৈ যত্ন কৰিছোঁ। এয়া হৈছে সেৱাশ্ৰম ভাগৰ শিবিৰৰ মুখ্য প্ৰৱেশদ্বাৰ। বিভিন্ন ঠাইৰ পৰা অহা দৰ্শনাৰ্থীসকল। সঁচাকৈয়ে ভাষাৰে বুজাব নোৱাৰা এক খুব সুন্দৰ মনোমোহা পৰিৱেশ। আপোনালোক যদি ইয়ালৈ আহে নিশ্চয় বুজি পাব, খুব এক সুন্দৰ মনোমোহা পৰিৱেশ। এই গুৰুজনাৰ দেৱালয় দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাৰিওফালে খুব সুন্দৰময় পৰিৱেশ, খুব চাফ চিকুণভাৱে ৰাখিছে পৰিৱেশটো দেখুৱাইছে চাৰিওফালে। এয়া হৈছে আশ্ৰম ভাগৰ বস্ত্ৰালয়। এয়া হৈছে শৰণ গৃহ, ইয়াত শিষ্যসকলক শৰণ দিয়া হয়। মুখ্য আশ্ৰম ভাগৰ ওপৰত গুৰুজনাৰ যি পদ্মভাগ বহুত ওখকৈ ওপৰত প্ৰতিষ্ঠা কৰা হৈছে।